নমস্কাৰ সকলোকে পুনৰ মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? এয়া চাওঁতে আমাৰ আইতা আৰু ভণ্টিৰ যি মানে সকাম বছৰেকীয়া আহি পালেহি হয়। আজি 4 তাৰিখ আৰু আজি 4 তাৰিখ শনিবাৰৰ দিনাখনি আমাৰ আইতা ভণ্টিৰ শ্ৰাদ্ধ পৰিছিলে আৰু এয়া ভকতসকল আহিবলৈ লৈছিলে। ভকতসকলক আহোঁতে আমি এনেকৈ কৰি ভৰি ধোৱাটো এটা নিয়ম হয়, যিহেতুকে তেওঁলোকক ভৰি ধুৱাই আমি এখন তামোল পাণ মানে যাচিছিলোঁ তেওঁলোকক। আৰু মোৰ লগত মোৰ সৰু ভাইটিও আছিলে, সিও তামোল পাণ দিছিলে, এবাৰ মই ধুৱাইছিলোঁ। তেনেকৈ আমি দুটাই কৰিছিলোঁ কামটো। এইটো মোৰ সৰু ভাইটি, মোৰ সৰু খুৰাৰ ল'ৰা, আমি দুটাই একেলগে কাম বটাই লৈছিলোঁ। তাৰপিছত এয়া ভকতসকল আহিছিলে, যিহেতু ইমান ঠাণ্ডা ন, সকলোৱে ৰ'দত বহিছিলে, সেইটো কাৰণে এয়া আমাৰ ভকত, এওঁ হৈছে চুখাই নিচা, এওঁ মেইন ভকত হয়, এওঁ আহিছিলে। এওঁকো মই ধুৱাই দিছিলোঁ ভৰি ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ ধুৱাই দিছিলোঁ। চবেই কৈছিলে ইমানকৈ পানী নিদিবা বেছিকৈ, আমি মানে চবৰে যিহেতুকে ঠাণ্ডা দিন না, অলপ দিলেই হ'ব বোলে, নিয়মটোকে কৰা আৰু এনেকৈ কৈছিলে চবেই। তাৰপিছত গুৱা পাণ তামোল এখন এনেকৈ যাচিছিলে আমাৰ অকণমানিয়ে ভাইটিয়ে। তাৰপিছত এনেদৰে আচলতে ধোৱালে আমি ভকতসকলৰ পৰা আশীৰ্বাদ ল'ব পাৰোঁ, নহয় জানো? এইটো এটা খুব ভাল অভ্যাস, আমাক আইতাই শিকাইছিলে আগতে। সকামবিলাকত বদ্ৰী সকাম হ'লে আইতাই কয়, তহঁতি তামোল পাণ দি ভকতক সেৱা কৰিবি দেই, আশীৰ্বাদ ল'বি। চাওঁতে আমি দুইজনী গৈছিলোঁ, ভকত আহিও শেষ হ'ল, ভকত আহিও শেষ হ'লহি। আমি দুইজনী গৈছিলোঁ আইতা ভদ্ৰীৰ মৰিশালিলৈ বুলি। যিহেতু ককা শনিবাৰে ঢুকাইছিলে আৰু আইতাহঁত ঢুকাইছিলে সোমবাৰে, গতিকে ককাৰ বাৰটোকে ধৰি লোৱা হয়। দুইজনৰে মানে এজন নহয় জানো, দুইজন স্বামী স্ত্ৰী হয় নাই? এতিয়া একেলগে এজন হৈয়ে সকামটো পতা হয় আৰু সেয়া। এইফালে চাওক আপোনালোকে, পপিও আমাৰ লগত আহিছে। সি আইতাক বহুত ভাল পাইছিলে। কি বুজি পাই নাজানো আৰু আমাৰ লগত আহিবই মানে সি, আৰু সি আইতাক বহুত ভাল পাইছিলে। ককাক বাৰু ময়ো পোৱা নাছিলোঁ, ইমান সৰুতে পাইছিলোঁ, মোৰ মনতো নাই, কিন্তু আইতাক পাইছোঁ। আইতা মেইন আৰু আমাৰ কাৰণে, আইতা মেইন, সঁচাকৈ আইতা মেইন। বাটো সৰুৰ পৰা আইতাৰ লগতে ডাঙৰ দীঘল। আইতা মানে মোৰ মা, সঁচাকৈ কৈছোঁ, আইতা মা মানে। ৰ'ব, এতিয়া আমি চাকি তাকি জ্বলাই লওঁ, ঠিক আছে? আমাৰ গাঁওবিলাকত সকাম নিকাম হ'লে সকলোবিলাক একেলগে সহায় চহায় কৰি দিবলৈ আহে। আপা খুৰীহঁত সকলো আহিছিলে আৰু এয়া সকলোকে প্ৰসাদ বিলোৱা হৈছিলে। যিহেতু নাম আমি সেৱা কৰিলোঁ, নামো ল'লে ভকতসকলে। তাৰপিছত আমি ভকতসকলে ধুনীয়াকৈ বিলনীয়া খুৰা বৰ্তাসকলে সকলোকে প্ৰসাদ বিলাইছিলে আৰু সকলোৱে নিজৰ নিজৰ ভাগটো লৈছিলে। আৰু প্ৰসাদ আৰু যিহেতু ভোজৰো ব্যৱস্থা কৰা হৈছিলে, গতিকে সুন্দৰকৈ সকলোবিলাক কাৰ্যসূচীবিলাক আজি সকামটোত হৈ গ'ল কাৰণে বৰ ভাল লাগিল। আৰু এয়া চাওঁতে আমাৰ খোৱাৰ টাইম হৈ গ'ল। আমাৰ ফাৰ্ষ্ট ট্ৰিপটোত প্ৰথম খাইছিলোঁ, আমি সকলোৱে খাই দিছিলোঁ। আৰু তাৰপিছত কি হ'ল, ফাৰ্ষ্ট ট্ৰিপটোত যে বহুত সময় ৰৈ থাকিব লাগে, হয়নে বাৰু? মুখৰ আগত ভাতখিনি লৈ, সেইটো বাৰু বেলেগ এটা যন্ত্ৰণা আৰু, নহয়নে? আপোনালোকৰ বাৰু তেনেকুৱা হৈ পাইছে নাই? আৰু ধুনীয়াকৈ সকামটো ভালকৈ হৈ গ'ল আইতা ককাৰ। আৰু ব্লগটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।